long ihu matilong langjang chok. Biang long lapen Hojai district a hoyalong kidu kopili langroi pensi kai kita tilong pensi ki kapka lapuson si pinyar ni gangsam porphai ki thomra chitima porbalong schoolo somaratum Sildubi high school sutidet penahem kache dama porahut Sildubi ghada longpen Hojai district an ahem kache dama hut tilong along kache thabboma porahut ajhak schoolo somaratum kechele majo kopili langroi aru ingem chokpisi hinje Lapen bang solong ihum cycle ki langar luklo chokpen long lidet khangjang lapen ihum AS09B 9818 by langjang choka phitsitami tongsekot pen langar lupen ulai dun long chidlo pusi ninje pon lapen kiliga porahut Assam Chief Minister Dr. Himanta Biswa Sarma Sildubi along dolong ki kimji alamchak chipa plengple derajok Sildubi arat lapen skulo somaratum kasiksa kaikita kaching tangnang lupusi ninje pon West Karbi Anglong pen Jerem Katha report. Biker farm sir. Bireno ake. kelaiya te bangi berbat koriya acha bhangi hoise eto bate bike ulaise to dokta এখন লাগানো ওই রমন থাক কম গড়া ওই চকটা বাউটা 98 आरु স্কুল ছুটি হৈছে ষ্টুডেণ্টবিলাক আহিছে নাৱত উঠিবৰ কাৰণে হুৰাতাৰি কৰিছে আৰু স্পীডত মই আগত যাম বুলি এনেকুৱা কওঁতে চবেই উঠি গ'ল আৰু কিছুমান একজন মানুহ বাইক খালি লৈ উঠিছিলে সিও হৈ যাব বুলি ওলাইছিলে তে সি ক'লে আৰু নামি যায় ষ্টুডেণ্ট আমি যামগৈ আধা যাম সিহঁতে নামানে উৎপাত কৰি মানে নিজে মই যাম বুলি আকৌ যেতিয়া নামিব ধৰিলে তেতিয়াহে নৌকাৰ তলত ধৰি দিছে তেতিয়াহে ডুবিছে ওচৰতে ডুবিলে একদম নাই একো হোৱা নাই ওচৰত ডুবিছে একদম কোনো একো ক্ষতি হোৱা নাই যাত্ৰী কেইজনমান আছিলে 30-35 হ'ব এনেকাই হ'ব নাওটো বেয়া আছিলে নাই ভাই এনে নাও কেপাসিটি কিমান এনেতো উৎপাত নকৰিলে 40 জন লৈ যাব পাৰে কিন্তু প্ৰায় ভাগ ষ্টুডেণ্টবিলাকতো নামানে নিজে উৎপাত কৰি থাকে নবহে কথা ক'লেও নুবুজে যে মই এটা কিবা ক'লে সিহঁতে কয় নামানে সিহঁতে নামিবলৈ ক'লেও নানামে সিহঁতে ডেইলি কিমান আহে এইবিলাক সেইপাৰৰ পৰা 200 ষ্টুডেণ্ট হ'ব আৰু এটা নাও বেয়া আছে বুলি এইটো বনাবলৈ ওপৰত উঠাইছোঁ অলপ কম যা বুলি ক'লেও নুবুজে সিহঁতে নাও কেইখন আছে দুখন যোৱাবাৰ ইয়াত এনেকা কিবা হৈছে নাই ওচৰতে হৈছিলে এবাৰটো নাই সেম জায়গাত যোৱাবাৰো মানে নাই হেপাৰ আছে এইবিলাক সিহঁতক বুজালেও নুবুজে আপোনালোকে গভৰ্ণমেণ্টৰ কাৰণে কি ক'ব গভৰ্ণমেণ্ট কাৰণে আমিও কম ইয়াতে একটা ব্ৰিজ হ'ব লাগে আৰু ষ্টুডেণ্টৰ কাৰণে অলপ সহায় কৰিব লাগে দলং চলং হ'লেতো ভালেই হ'লে হয় এনেকুৱা ঘটনাটো নঘটিলে হয় তাৰমানে বিদ্যালয়ৰ ইয়াত পঢ়িবৰ কাৰণে আহে পঢ়িবলৈ আহে ইয়াত হেপাৰ পৰা 200 ষ্টুডেণ্ট পঢ়িব আহে সদায় টিচাৰো আহে হেপাৰৰ পৰা টিচাৰ ছাৰ চিলডিবি
আপুনি যেতিয়া নাওটো ডুবিছে তেতিয়া নাওটো ডুবিছে তেতিয়া আমিতো ইয়াতে আছিলোঁ, ওপৰতে আছিলোঁ। মানুহ ভিৰ ভাৰ হৈছিলে, তাৰ বাহিৰতে কিছুমান সিপাৰে যোৱা মানুহ আছিলে আৰু ছাত্ৰবিলাকে ধৰক যে বহি আছিলে ইয়াতে যাব। নৌকা যেতিয়া আহিছে ইয়াতে দৌৰ মাৰি গ'ল আৰু ধামাধুম উঠিবলৈ চেষ্টা কৰিছে। এতিয়া ছাত্ৰবিলাকেতো আৰু ক'লেওতো নেমানে। এইটোতো ধৰক যে মানে কৰিলেও মানে মই আগত যাম বুলি চবেতো চিন্তা কৰি থাকে। স্কুল ছুটি হোৱাৰ পাছতে এটা ছাত্ৰবিলাকে এটা ফূৰ্তি থাকে, কেতিয়া আমি ঘৰত যাম। এতিয়া মানে ইয়াতে মানে অলপ উৎপাত কৰিছে তাৰ বাহিৰতে নৌকাটো যেতিয়া ডুবিছে তেতিয়াহে আমি মানে গম পাইছোঁ নৌকাটো ডুবি গ'ল। আমিও দৌৰ মাৰি গ'লোঁ। যোৱাৰ পাছতে দেখিলোঁ যে মানুহবিলাকেতো চব ওপৰত আছে, পানীতে মানে নৌকাটো মানে মাঝিয়ে ধৰি ৰাখিছে। পানী তলে নৌকা গৈ আছে, মাঝিয়ে ধৰি ৰাখিছে যে নৌকাটো মানে হেৰাই নাযায়। এইটোহে আমি দেখিলোঁ। আচ্ছা, যোৱাবাৰ ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰে কৈ গৈছিলে এখন দলং। হয় ছাৰ, এইটোতো মই এতিয়া ক'বলৈ গ'লে হিমন্ত ছাৰ লগতে মই প্ৰাৰ্থনা কৰিম। অনুৰোধ এইটোৱে আছে যে আমিও খেৰনি গৈছিলোঁ মিটিঙত, হিমন্ত ছাৰে কৈছে দুৰ্গা পূজা সময়তে আমি আহিম আৰু এই শিলডুবি দলংটো আমি অপেনিং কৰিম। কিন্তু আমাৰ দুৰ্ভাগ্য যে এইটো অপেনিং হোৱা নাই। এইটো কাৰণে আমি হিমন্ত ছাৰক মানে এইটোৱে ক'ম যে আপুনি দয়া কৰি যদি এইটো দলংটো দিয়ে এই ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব। আৰু এতিয়াওতো MP ইলেকশ্যনটো আছে, এইটো ইলেকশ্যনতো আপুনি ভালে জিকিব। কাৰণ আমি অসমত আপুনি ভাল কাম কৰি আছে এইটো আমি জানো। কিন্তু এইটো মানে দলং নোহোৱাকৈ মানে আমাৰ লগত বহুত কষ্ট পাই আছোঁ। মানে ল'ৰা ছোৱালী পঢ়া লিখাই হওক বা ধৰক যে এটা যদি ৰোগী যদি আহে 9-10টাৰ সময় যদি ৰোগী এটা হৈ যায়, এইটো আমাৰ খেৰনি আৰু এই টুমব্ৰিং হৈ ঘূৰি যাবলগীয়া হয়। বহুত কষ্ট হয়, পইচাও আমাৰ বেছি যায়। আৰু এইটো ব্ৰিজ যদি হৈ যায় তেনেহ'লে আমাৰ ৰাতি যদি 12টা হ'লেও যদি এটা যদি ৰোগী হয় তো আসান হ'ব অহা যোৱাৰ কাৰণে। সেইকাৰণে হিমন্ত ছাৰ লগতে আমি প্ৰাৰ্থনা কৰোঁ, অনুৰোধ কৰোঁ যাকি মানে এইটো দলং দি দিলে খুব ভাল হয়। মোৰ ফালে পৰা এইটোৱে আৰু ক'বলৈ মানে পানীতে আছে, এতিয়ালৈ ওলোৱা নাই। বাইকটো উদ্ধাৰ কৰিব পৰা নাই। এই বাইকটো পৰিছিল, বাইকটো ৰছী বান্ধি পেলাই 2-3জন মানুহ ডুব মাৰি পানীৰ তলত গৈ বান্ধি ওলালে, কিন্তু চাইকেলটো এতিয়ালৈ ওলোৱা নাই। সেইকাৰণে মানে বেগ চেগো আছে। এজন তিৰোতা মানুহে মানে হেৰি চাইকেলত বেগ আছিলে, কাণৰ বোলে তাৰ ফুল আছিলে, গালা বোলে চেইন আছিলে। এইটো মানে ৰাস্তাত মানে যাওঁ কাৰণে মানে ওলাই পেলাই বেগতে ৰাখি দিছিলে। এইটো চাইকেলটো আৰু এই বস্তুটো এতিয়ালৈ পোৱা নাই। মানুহটো ডুবা নাই, মানুহটো মানে ওচৰত আছিলে বুলি মানুহটো বাচিলে। কিন্তু কেতিয়া ধৰক যে এইটো দুৰ্ঘটনাটো হৈ যাব এইটোতো কোনো গ্যাৰাণ্টি নাই। সেইকাৰণে মানে এই দলঙৰ ছাৰে যে কৈ গৈছিলে এই শিলডুবি খেৰনি আহোঁতে যে দুৰ্গা পূজা আমি দলংটো দিম, আমিও খুব আশা কৰিছিলোঁ কি ছাৰে এইটো দলং দিব, কিন্তু দিয়া নাই বুলি মানে মোৰো মনটো অলপ দুখ আছে। কাৰণ যে একজন অসমৰ মুখ্যমন্ত্ৰী কৈ গৈছে আমি দুৰ্গা পূজাত আহিম, শিলডুবি দলংটো অপেনিং কৰিম, কিন্তু দিয়া নাই বুলি আমাৰো অলপ মনটো মানে বেয়া লাগি আছে। আৰু সেইকাৰণে আমি ছাৰ লগতে এইটো প্ৰাৰ্থনা কৰোঁ যে যাকে এইটো দলং দি দিলে এইটো মানুহৰ অহা যোৱাটো অলপ সুবিধা হ'ব আৰু মানুহটো অলপ শান্তি পাব। সেইটোৱে ক'বলৈ আছে। খেলাৰ আহোঁতে আমি পাৰ হৈ গ'ল আৰু নেক্সট কিবাতে নৌকাখন ডুবি গ'ল। আমাৰো অহা যোৱাতে বহুত কষ্ট হয়। এতিয়া আমি 3 বছৰ ধৰি ইয়াতে খেলিব আহোঁ। এখন ডিষ্ট্ৰিক্ট প্লেয়াৰ হয় আৰু আমাক হিমন্ত ছাৰক বিচাৰোঁ যে এখন দলং লাগে, আমাৰ অহা যোৱাৰ কাৰণে বহুত কষ্ট হয়। থেংক ইউ। মই আহিছোঁ হোজাইৰ পৰা। কাৰ্বি আংলঙত আহিছিলোঁ আমি, এখন টুৰ্ণামেণ্ট আছিলে ছেকেণ্ড ৰাউণ্ড। এখন ঘটনাটো চাই কিনি ভাল লগা নাই। আমি এখন চৰকাৰক আমাক নিজৰ এখন দলংখন বনাই দিলে আমাৰো অহা যোৱা ৰাইজকো ভাল হ'ব, সেইটোৱে বিচাৰোঁ আমি। থেংক ইউ। নাৱত উঠাৰ সময়তে মানে ল'ৰা ছোৱালীবিলাকে বেছি, স্কুলৰ ল'ৰা ছোৱালী বেছি উঠি গ'ল আৰু নাওটো ডুবি গ'ল। ডুবাৰ সময়তে মোৰ ছোৱালীটো মই ধৰি পেলাই হেৰি বচাবৰ সময়তে আৰু মোৰ মানে ননদ জামাই এটা আছিল, তেওঁ মানে চাইকেলটো এৰি পেলাই আৰু ছোৱালীটোক বচাবৰ কাৰণে আহি গ'ল। তেতিয়া চাইকেল আৰু তাতে মোৰ গহনা পাতিও আছিল, ছট পূজাৰ কাৰণে মই লৈ আহিছিলোঁ ইয়াতে। আৰু এতিয়া মই যোৱা সময়তে লৈ গৈছিলোঁ, এতিয়াতো চব পানীতে মোৰ গহনাবিলাকো গ'ল। কাণৰ আৰু গলাৰ আছিল চেইন আৰু কাণৰ ফুলি আছিল, এইবিলাক চব পানীতে ডুবি গ'ল। এতিয়াতো মই ছোৱালীটোক বচাবৰ কাৰণে মই যেনে তেনে পাৰ হৈ আহিছোঁ আৰু তেওঁ ধৰিছিল, দুখ হাতৰি পাৰ হৈ আহিছোঁ। হাততে মোবাইল ধৰি ৰাখিছিলোঁ আৰু মইতো এইবিলাক ধৰিব নোৱাৰিলোঁ। তেওঁ ছোৱালীটোক বচাব যাওঁতে আৰু চাইকেলটো এৰি পেলাই ছোৱালীটোক বচাইছে।
বাইক বাইক নি